হাই ফ্ৰেণ্ডছ, আপোনালোকৰ ভালনে? আশা কৰোঁ সকলোৱে ভালে আছে। আজি অকণমান বেলেগ পদ্ধতিত দহি গাঁঠিলোঁ। ফাৰ্ষ্ট প্ৰচেছটো বাৰু একেই হয়, পিছতো অকণমান বেলেগ। এনেদৰে 2 আঙুলিৰ ফাকত সূতাখিনি ভৰাই ল'ম প্ৰথমতে। এইখিনি হোৱাৰ পাছত এতিয়া ষ্টাৰ্ট হ'ল গাঁঠিবলৈ। এনেকৈ 5টামান গাঁঠি দিব লাগিব ফাৰ্ষ্টত। এইবাৰ 3 আঙুলিৰ জোখত এইদৰে সূতাখিনি লৈ 3টা গাঁঠি দিম। এইদৰে 3টা গাঁঠি দিলোঁ। এতিয়া মণিৰ নিচিনা কৰিবলৈ এইদৰে ফেচ দিম 2-3টামান। ফেচ দিয়াৰ পিছত এইদৰে তাৰ তলত আকৌ এটা মণিৰ নিচিনা কৰিম। এইদৰে গাঁঠোতে এইটো মনত পৰিল, তাকে কৰি দিলোঁ। কেনে লাগিছে বাৰু আপোনালোকৰ? ভাল লগা বেয়া লগাটো ক'ব দেই। এইদৰে গাঁঠি দিয়াৰ পিছত এটা হ'ল, কাটি দিলোঁ। এইদৰে গোটেইকেইটা গাঁঠি ল'ম একে প্ৰচেছত। একেটা ষ্টাইলতে বাৰে বাৰে কৰি থাকি ভাল নালাগে, অকণমান আনকমন কৰি দিলোঁ। কেনে লাগিছে জনাব আপোনালোকে। আৰু চাদৰখন কেনে লাগিছে আপোনালোকৰ সেইটোও জনাবলৈ নাপাহৰিব। এইফালে মই এটা গাৰুৰে ওজন দি লৈ লৈছোঁ যাতে পিছলি নপৰে চাদৰখন। এইকেইটা টাইট কৰি বান্ধিব লাগিব, যিহেতু এই বন্ধাটোৱে মেইন হয়। এইদৰে গোটেইকেইটা হোৱাৰ পিছত আপোনালোকক দেখুৱাম, কেনে লাগে জনাব। আগত গাঁঠিলোঁ। ইয়াৰ কথা হৈ গ'ল, কেনে লাগিছে বাৰু? আপোনালোকে কেনেকৈ গাঁঠে জনাবচোন, ভাল লাগিব জনালে। আজিলৈ ধন্যবাদ।